শিশুসকলৰ শিক্ষাৰ সৰ্বাংগীন উন্নতিৰ বাবে পঠন হৈছে এক গুৰুত্বপূৰ্ণ উপাদান। এই উদ্দেশ্য প্ৰধান লক্ষ্য হিচাপে ৰাখি প্ৰাথমিক তথা উচ্চ প্ৰাথমিক বিদ্যালয়সমূহক সামৰি 100 দিনীয়া পঠন অভিযানৰ কাৰ্যসূচী চলি আছে। এই 100 দিনীয়া পঠন অভিযানৰ অৰ্থাৎ 100 ডেজ ৰিডিং কেম্পেইনৰ বাবে প্ৰয়োজনীয় সপ্তাহজোৰা ক্ৰিয়াকলাপৰ তালিকা বিভাগীয় ফালৰ পৰা প্ৰতিখন প্ৰাথমিক বিদ্যালয় তথা উচ্চ প্ৰাথমিক বিদ্যালয়ে লাভ কৰিছে। এই ক্ৰিয়াকলাপবোৰ কিদৰে বিদ্যালয়ে সম্পন্ন কৰিছে আৰু ইয়াৰ শিকনীয় ফলাফল অৰ্থাৎ লাৰ্নিং আউটকাম কি, এই বিষয়ে বিশদভাৱে সেই বিদ্যালয়ে এখন পঞ্জীয়ন বহীত সন্নিৱিষ্ট কৰিব লাগিব। 100 ডেজ ৰিডিং কেম্পেইনৰ ৰেজিষ্টাৰ অৰ্থাৎ পঞ্জীয়ন বহী সেই বিদ্যালয়ে প্ৰতিটো শ্ৰেণীৰ বাবে পৃথককৈ তৈয়াৰ কৰিব পাৰে, নাইবা তিনিটা ভাগত কৰিব পাৰে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে এখন পঞ্জীয়ন বহী, তৃতীয় পৰা পঞ্চম শ্ৰেণীলৈ এখন পঞ্জীয়ন বহী, ষষ্ঠম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এখন পঞ্জীয়ন বহী। মই ভাবোঁ আটাইতকৈ উত্তম হ'ব যদি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে এখন পঞ্জীয়ন বহী, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে এখন পঞ্জীয়ন বহী আৰু ষষ্ঠম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এখন পঞ্জীয়ন বহী ব্যৱহাৰ হয়। কিয়নো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ক্ৰিয়াকলাপ একেধৰণৰ, ঠিক তেনেকৈ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈও থকা ক্ৰিয়াকলাপ একেধৰণৰ আৰু ষষ্ঠম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ থকা ক্ৰিয়াকলাপো একেধৰণৰ। লিখোঁতে অকল লাৰ্নিং আউটকামটো অকণ পৃথকে লিখিব। বিদ্যালয় এটাই এই 100 ডেজ ৰিডিং প্ৰগ্ৰামৰ ৰেজিষ্টাৰ কিদৰে প্ৰস্তুত কৰিব পাৰে এই বিষয়ে অকণমান চাওঁ। প্ৰথমত বিদ্যালয়টোৰ নাম, ইউডাইচ কোড, ক্লাষ্টাৰ, ব্লক আৰু বিশেষকৈ যিটো ক্লাছৰ কাৰণে বনোৱা হৈ আছে এই ৰেজিষ্টাৰটো, সেই ক্লাছটোৰ এনৰলমেণ্ট লিখিব লাগিব। ইয়াত চেম্পল হিচাপে লোৱা হৈছে বাল বাটিকাৰ পৰা ক্লাছ 2লৈকে, গতিকে এই তিনিওটাৰ ক্লাছৰ এনৰলমেণ্ট লিখিব লাগিব। ইয়াৰ পিছত এই 100 ডেজ ৰিডিং কেম্পেইনৰ বিষয়ে থুলমূলকৈ অকণমান চমুভাৱে প্ৰথমত লিখিব লাগিব। ইয়াৰ পিছত নেক্সট অবজেক্টিভছ বা উদ্দেশ্য, এই 100 ডেজ ৰিডিং প্ৰগ্ৰামৰ যিবোৰ উদ্দেশ্য আছে সেই উদ্দেশ্যখিনি কিছু অবজেক্টিভছ লিখিব লাগিব। লিখি তাৰপিছত ইয়াৰ লাৰ্নিং আউটকাম, এই 100 ডেজ ৰিডিং কেম্পেইনৰ ফলত কি লাৰ্নিং আউটকাম বা শিকনীয় ফলাফল কি হ'ব পাৰে সেই বিষয়ে লিখিব লাগিব। বিভাগীয় ফালৰ পৰা প্ৰতিখন বিদ্যালয়ে লাভ কৰা 100 দিনীয়া পঠন অভিযানৰ ক্ৰিয়াকলাপবোৰ প্ৰতিটো সপ্তাহৰ বাবে বিদ্যালয়ে তথ্য কৰিব আৰু তথ্যবোৰ পঞ্জীয়ন বহীত সন্নিৱিষ্ট কৰিব। এতিয়া প্ৰথম সপ্তাহৰ বাবে কাৰ্যসূচী বাল বাটিকা ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে যিখিনি আছিল, ইয়াত প্ৰথমত ক্ৰিয়াকলাপখিনি লিখিব লাগিব, এক্টিভিটিখিনি লিখিব লাগিব। এক্টিভিটিবোৰ লিখাৰ পিছত এই ক্ৰিয়াকলাপবোৰ কৰাৰ ফলত পোৱা লাৰ্নিং আউটকামবোৰ ইয়াত লিখিব লাগিব আৰু প্ৰতি শ্ৰেণীৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে পঠনত দুৰ্বল সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম বা ৰোল নম্বৰ ইয়াত লিখিব লাগিব। সপ্তাহজোৰা কৰা এই ক্ৰিয়াকলাপবোৰৰ শ্ৰেণী ৱাইজ কিছু ফটো ৰেজিষ্টাৰটোত পেষ্ট কৰিব লাগিব। গতিকে এইদৰে 100 ডেজ ৰিডিং কেম্পেইনৰ বাবে ৰেজিষ্টাৰ মেইনটেইন কৰিব পাৰি। এতিয়া বাকী শ্ৰেণীকেইটাৰ কাৰণে ক্লাছ 3ৰ পৰা 5ৰ কাৰণে এক্সট্ৰা ৰেজিষ্টাৰ ঠিক এইদৰেই সপ্তাহজোৰা কাৰ্যসূচীবোৰ লিপিবদ্ধ কৰি গৈ থাকিলে হ'ল। গতিকে এইদৰে বিদ্যালয়ে 100 ডেজ ৰিডিং কেম্পেইনৰ এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব পাৰে। ডেছক্ৰিপশ্যন বক্স নাইবা কাৰ্ডত দিয়া লিংকত ক্লিক কৰি 100 ডেজ ৰিডিং কেম্পেইন, বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, ছায়েন্স এণ্ড মেথছ ক্লাবৰ একশ্যন প্লান, স্বচ্ছ বিদ্যালয় একশ্যন প্লানৰ বিষয়ে চাব পাৰে।